ভাগ্য ভাল মানুহটোৱে নেদেখি নহ'লে এনেই গালি এটা খালোহেঁতেন এই মানুহটোৰ পৰা মোৰ শান্তি নাইকিয়া হ'ল আৰু দেই থানাত থাকিলেও খাটনীয়া ঘৰত থাকিলেও খাটনীয়া মোৰ পৰা বহুত অশান্তি পাই আছে ন নাই অকণো পোৱা নাই এতিয়া আপুনি নিজ মুখেৰে কৈ আছিলে জানো মোক কি হৈছে কি হ'ব ভিতৰলৈ আহক নাই শুনিম দে এই জুলক মই কি কৰিম কি কৰিম পিন্ধক কিয় ছাৰ কিয় ইউনিফৰ্ম মানুহে কিয় পিন্ধে নাজানে অকণমান মুখখন বন্ধকৈ থোৱা দেই আপুনি মনে মনে থাকক পিন্ধক এইযোৰ চকু মুদক কিয় টাৱেল চাৱেল নাই এনেকেই পিন্ধিব হে লাগিব প্ৰভু আনি দিম ছাৰ আপুনি মণিৰ আগত মোক এনেকৈ অপমান নকৰাহেঁতেনো হ'লহেঁতেন দিয়ক কি হ'ল আনিছনে আনি নিছো এনেকে বহি থাকিব নালাগে বলক ক'লে কি ক'লে থানালে আকৌ তুমি অকণ মনে মনে থাকা আপুনি মনে মনে থাকক বলক মই ছাৰ নাযাওঁ নেকি কি হ'ল মোৰ থানাখন কি হ'ব বহুত হৈ গ'ল অসভ্যালি বলক চিধা দিয়া যোৱা ভাতকেইটা বহাগে যোৱা মই ভাতেই ৰন্ধা নাই আমি অকণ বহিম যোৱা পটকে বনাই দিয়াগে নেলাগে আজি ভাত নোখোৱাকে গ'লে নমৰে যাওকচোন ঠিকে কৈছে বৈ আজি ভাত নোখোৱাকৈ গ'লে নমৰে বলক আহক মই ৰাতি নাহিম চাগে ঘৰলৈ নাহিলেও নেলাগে যাওক মোৰ লগত নাইনচাফি হৈছে ছাৰ কি নাইনচাফি হৈছে আপোনাৰ আপুনি জোৰ জবৰদস্তি মোক উঠাই আনিছে মই এতিয়া বহিম ক'ত আৰে থানাত বহিবলৈ টেবুল চকীৰ অভাৱ আছে নেকি সেইখন বেদখলকাৰী কব্জাত আছে আজি সুন্দৰ নাহে তাতে বহক গৈ যাওক কালিলৈ যদি আহে মোক আকৌ উঠাই দিব এয়াই মোৰ ইজ্জত ছাৰ এখন থানা হাবিলদাৰ মোৰ ইজ্জত মাটিৰ লগত মিলাই দিলে আপুনি যাবলৈ নাই আপুনি তেতিয়াহ'লে সেইখনতে বহি দিম দিয়ক থেংক ইউ কিয় হাঁহি আছে কি হ'ল বৰ দেখোন উস্তাদি মাৰি গৈছিল প্ৰাইভেট থানা খুলিম এখন থানাত ভৰি নিদিওঁ চব কাম ঘৰৰ পৰাই কৰিম এতিয়া কি হ'ল বা এতিয়া ইয়াত থাকি কৰিম বুলি ভাবিছো তোৰ কি আপত্তি নাই আপত্তি একো নাই সেইকাৰণে মানুহে মৰ ফুটনি মাৰিব নালাগে আৰু ইউ য়েছ ৰিপ্লাই ভাল পাইছো আই এম দ্য কে আই এম দ্য হাবিলদাৰ ইন দিছ থানা আই এম দ্য মষ্ট চিনিয়ৰ মষ্ট পাৰ্চন হাউ ইউ ইনচাল্টিং মি ইমান দাঁত ৰাখাই নেকি তোতকে ডাঙৰ যে সেইকাৰণে ডাঙৰ দাঁতো খুৱাই গৈছে এই কেইটা ইউ হোৱাট হেপেন অ